এইবাৰ বিজনীত অনুষ্ঠিত হ'ব মেঘা লোন আৰু এক্সচেঞ্জ মেলা কেৱল 2% ডাউন পেমেণ্টত ঘৰলৈ লৈ যাওক আপোনাৰ সপোনৰ বাইক এনকে অটোমোবাইলছে প্ৰদান কৰিছে বাম্পাৰ অফাৰ বাইক কিনিব বিচৰাসকলৰ বাবে এটা ভাল খবৰ বিজনীস্থিত এনকে অটোমোবাইলছে বাজাজ ফাইনেন্সৰ সহযোগত অনুষ্ঠিত কৰিবলৈ ওলাইছে মেঘা লোন আৰু এক্সচেঞ্জ মেলা বিজনী পৌৰসভাৰ সমীপৰ চলিত মাহৰ 12, 13, 14 আৰু 15 তাৰিখলৈ চলিব এই মেঘা লোন আৰু এক্সচেঞ্জ মেলা এই মেঘা লোন আৰু এক্সচেঞ্জ মেলাত আহি আপুনি বাইক ক্ৰয় কৰিলে পুৰস্কাৰ হিচাপে লাভ কৰিব 2টাকৈ হেলমেট 5 লিটাৰ পেট্ৰল ইঞ্জিন ৱাৰেণ্টি কাৰ্ড আৰু 12টা ৱাছিং ডাউন পেমেণ্টতো আপুনি ল'ব পাৰিব আপোনাৰ পছন্দনীয় সপোনৰ বাইকখন ইয়াৰ উপৰিও বাজাজ সিটি 125 কেৱল ৭,৭76 টকা প্লেটিনা ৮,৫৪৮ টকা পালচাৰ 125 10,৪13 টকা পালচাৰ NS 160 13,298 টকা পালচাৰ NS 125 11,259 টকা আৰু পালচাৰ 150 12,050 টকা ডাউন পেমেণ্টত ক্ৰয় কৰিব পাৰিব লগতে আপোনাৰ যিকোনো কোম্পানী পুৰণি বাইক জমা দিও ল'ব পাৰিব বাজাজৰ নতুন বাইক এতিয়াই আপোনাৰ মোবাইল স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰি সপোন পূৰণ কৰক নমস্কাৰ সকলোকে হাৰ্দিক শুভেচ্ছা জনাইছো আমি আমাৰ প্ৰিয় গ্ৰাহকসকললৈ এটা অনুৰোধ জনাইছো অহা 12, 13, 14 আৰু 15 অক্টোবৰ আমাৰ এনকে অটোমোবাইলছৰ তৰফৰ পৰা বাজাজ ফাইনেন্সৰ সহযোগত আমাৰ বিজনী যিটো ষ্টেট বেংক আছে তাৰ সন্মুখত আমি এটা মেগা লোন আৰু এক্সচেঞ্জ মেলা আৰম্ভ কৰিবলৈ লৈছোঁ তাত আপোনালোকে যিকোনো মডেলৰ বাইক পুৰণি মডেলৰ বাইক এক্সচেঞ্জ কৰি পেলাই নতুন বাজাজৰ বাইক ল'ব পাৰিব আৰু প্ৰতিটো বাইকৰ সৈতে আপোনালোকে 2টাকৈ হেলমেট ফ্ৰী পাব 5 লিটাৰ তেল দিব আমি সিদ্ধান্ত লৈছোঁ ইঞ্জিন ৱাৰেণ্টি কাৰ্ড এটা ফ্ৰী পাব আৰু লগতে 12টা ৱাছিং আমি ফ্ৰী কৰি দিছোঁ এইখিনি আমাৰ অফাৰ লোন মেলাৰ এইটো আমাৰ 12ৰ পৰা 15 তাৰিখলৈকে মানে সুবিধা মানে ইয়াত একদম নিম্নতম ডাউন পেমেণ্টত গাড়ী ল'ব পাৰিব প্লেটিনা এখন সিটি 125X যদি ল'ব বিচাৰে তেনেহ'লে তেওঁলোকে গ্ৰাহকে 7,776 টকা ডাউন পেমেণ্ট দিব লাগিব ঠিক তেনেকৈ প্লেটিনা এখন ল'লে 8,548 টকা পালচাৰ 150 ল'লে 12,050 টকা এনেকুৱা প্ৰতিটো মডেলত আমাৰ ডাউন পেমেণ্ট নিৰ্ধাৰণ কৰা হৈছে ইয়াত কোনো ধৰণৰ তেওঁলোকে এক্সট্ৰা ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চৰ কাৰণে এক্সট্ৰা কোনো চাৰ্জ দিব নালাগে যিখিনি ডাউন পেমেণ্ট দিব সেই ডাউন পেমেণ্টৰ ভিতৰত তেওঁলোকৰ গাড়ী প্লাছ ইঞ্চুৰেঞ্চ RC গোটেইখিনি হৈ যাব কণ্ডিশ্যন এপ্লাই থাকিব আপোনালোকে নিৰ্ধাৰণ কৰা আছে নেকি কোন জিলাৰ পৰা আপোনালোকক অগ্ৰাধিকাৰ দিয়া হ'ব একচুৱেলি সেনেকুৱা কোনো আমাৰ নিৰ্ধাৰণ কৰা নাই যদিও যদি কাষ্টমাৰ যদি আহিব বিচাৰে এতিয়া লখিমপুৰৰ কাষ্টমাৰ যদি বিজনীৰ পৰা গাড়ী ক্ৰয় কৰাত যদি অসুবিধা নাথাকে তেনেহ'লে তেওঁৰ ডকুমেণ্ট যদি ঠিক থাকে তেনেহ'লে আমি গাড়ী দিবলৈ আমি প্ৰস্তুত আছোঁ বিজনী ষ্টেট বেংকৰ সন্মুখত আৰু মিউনিচিপালিটি বোৰ্ড যিটো আছে মিউনিচিপালিটি অফিচ প্লাছ আমাৰ ষ্টেট বেংক তাৰ সন্মুখত যিটো মুকলি ঠাই আছে তাতে হ'ব